বাৰ্থডে চাৰ্টিত মই ইমান বিশ্বাসী নহয়, চবে পাতে আৰু এতিয়া মই 32টামান কেক কাটিব লাগে, মই বৰ হৈ যাওঁ মই সেইকাৰণে পাৰিলে পলাই দিওঁ। এইবাৰ ক'ত থাকোঁ নাজানো, খালি 18 নৱেম্বৰ। सितंबर 19 शुक्रवार जुबिन गर्ग का एक हादसे में निधन हो गया। Assamese singer Zubin Garg has died in a scuba diving accident. কিন্তু কিছুমান বস্তু মানুহৰ হাতত নাথাকে আৰু এটা সময়ত মানুহক যাবই লাগিব, কিছু এৰিব লাগিব। I'm a performer. I need to perform and die. মই লাখ লাখ মানুহৰ খেলোঁ, so I will stay with them. সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিচ বিচাৰিব লাগিব। #জাষ্টিচ ফৰ জুবিন গাৰ্গ সদায় লিখিব, আপোনালোকে সদায় লিখিব, সদায় দাবী কৰিব, সদায় অনুৰোধ কৰিব, সদায় প্ৰাৰ্থনা কৰিব।